तामुलपुरनि सासे सुबुंखौ चेन्नाईआव बुथारदों। चेन्नाईआव खामानि मावोमोन सेंग्राया। गुबुन हादरसायाव आसामनि सासे सेंग्राखौ बुथारनायखौ मिरु खालामनानै तामुलपुराव गोमोनाय थासारि सोमजिदों। तामुलपुर जिल्लानि बारेगावनि दिनेश दासनि फिसाज्ला प्रान्जल दासआ थांनाय 4 बोसोरनिफ्राय चेन्नाईआव मोनसे कम्पानियाव खामानि मावोमोन। थांनाय 4 बोसोरनिफ्राय SIS सिकिउरिटि एन्ड इन्टेलिजेन्स सार्भिसेसनि सिङाव खामानि मावोमोन। थांनाय 21 फेब्रुआरियाव प्रान्जलआ थैनायनि खौरांखौ मोन्दोंमोन। नखरनि सुबुङा प्रान्जलनि थैनायखौ गोरलैयै लानो हायाखै। नखरा मिथिनो हानाय बायदिब्ला सासे लोगोआ थैनाय सानखालि ओंखाम जानो लेंहरदोंमोन आरो बै सानखालिनो बिमाजोंबो रायज्लायदोंमोन प्रान्जलआ। लोगोनाव ओंखाम जानो थांनायनि उनावनो प्रान्जलआ थैनायनि खौरांखौ न'नि सुबुङा मोनो। लोगोआनो प्रान्जलखौ बुथारदों होनना सन्देह खालामदों नखरनि सुबुङा। बे बिथिङाव चेन्नाईनि गुइडी थानायाव FIR होदों नखरनि सुबुङा। আমার এই দাদার ল'ৰা ভতিজা ল'ৰা হয়, ডাঙৰ ল'ৰা। তোৰ বয়স 28 বছৰ। তো আজি 4 বছৰ ধৰি চেন্নাইত কাম কৰি আছে এটা কোম্পানীত। কি নাম? আপোনাৰ হুণ্ডাই কোম্পানীত, হুণ্ডাই গাড়ী কোম্পানীত। প্ৰাঞ্জল দাস। তাৰপিছত আমাক তেওঁ এদিনা ঘৰত আহি গৈছে। মোটামুটি আমি যোৱা 4 তাৰিখে 2 বছৰ মূৰত ঘৰত আহিছিল। যোৱা 4 তাৰিখে তেওঁক আৰু বিদায় দিছিলোঁ। তেওঁ 6 মাহ পিছত আমাৰ পৰা ঘূৰি অহা কথা ঘৰলৈ পৰা এজন সেইকাৰণে। কিন্তু আমাক অকস্মাতে পৰহি 21 তাৰিখ দুপৰীয়া আমাক 12টা বজাত ফোন কৰিছে, তেওঁ ডেড হ'ল। তাৰপিছত আমি কথাটো গম পালোঁ। তেওঁ এজন তাৰে সতীৰ্থ এটা মানে ভাত খাব মাতিছিল। ভাত খাব মাতাৰ পিছত তেওঁ তাতে ভাত খাব যাওঁতে তেওঁ তাৰে আগমুহূৰ্তত 9:30 বজাত মায়েকক ফোনো কৰিছে, কৈছে কিবা ভাত বনাই থকা বুলি কৈছে। কিন্তু আমি 1টা বজাত গম পালোঁ যে তেওঁ মৃত্যু হৈছে। এটা মানে তেওঁ একচুৱেলি সেইদিনা ৰুমত নাছিল। তেওঁৰ এজন সতীৰ্থ মানে তেওঁক ভাত খাব নিমন্ত্ৰণ দিছিল বোলে অলপ ওচৰতে। সতীৰ্থজনৰ ঘৰ ক'ত? সতীৰ্থজন আমাৰ আপাৰ আছাম মৰাণত। তাৰপিছত সেনেকৈ গম পাইছোঁ। গম পাই পেলাই আমাৰ 21 তাৰিখে আমাৰ ঘৰৰ পৰা 2জন আমাৰ এই গাৰ্জেন হিচাপত পঠাই দিলোঁ, সৰু ভায়েকটোক আৰু খুৰাকক পঠাই দি পেলাই তাতে আমি থানাত কৰি পেলাই থানাত এতিয়া আমি কেছ তাত মানে ৰুজু কৰিব দিছোঁ সিহঁতক। আৰু এইটো তদন্তৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।